এই ভিডিঅ'টিৰ যোগেৰে সাম্প্ৰতিক সময়ৰ এক আপুৰুগীয়া কৃষ্টি তথা দৰং জিলাৰ এক অন্যতম কলাকৃষ্টি মহোহো অৰ্থাৎ মহখেদা নৃত্যগীত দেখুৱাব বিচৰা হৈছে। প্ৰকৃততে এই নৃত্যটি আঘোণ মাহৰ পূৰ্ণিমা ৰাতি গাঁৱৰ ঘৰে ঘৰে পৰিৱেশন কৰা হয়। বিদ্যালয়ৰ গুণোৎসৱ উপলক্ষে সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰসকলৰ কষ্ট আৰু ঐকান্তিক প্ৰচেষ্টাত প্ৰাণ পাই উঠা মহোহো নৃত্যগীত প্ৰদৰ্শনৰ মুহূৰ্তখিনি আপোনালোকৰ দৰ্শনাৰ্থে তথা জ্ঞাতাৰ্থে ভিডিঅ' যোগে প্ৰেৰণ কৰা হৈছে। ফুল ক্ৰুটিবোৰৰ বাবে মাৰ্জনা একান্ত কাম্য হ'ব পৰা ফুলৰ শুধৰণিৰ বাবে আপোনাৰ মতামত বিচাৰিছোঁ। আহকচোন ভিডিঅ'টি উপভোগ কৰক। আপুৰুগীয়া লোককলা মহখেদা অনুষ্ঠান। মহখেদা তাকালো আঘোণ মাহৰ পূৰ্ণিমা হ'ল, মহখেদা হুকুম হ'ল, মগিল মহতে শিৰলি গাছত গা ধুৱাওঁতে ইদেলি ভাইৰে টেপৰ পৰা খাইৰে টেপৰত নহ'ল নুন চাউল কৰি একো দোন চাউল নিদি দিলাক কৰি আঠি ঘৰত লৰি চৰি আঠি ঘৰত তুহত দোৱা চলিয়া কান্দে কোহা কোহা ঘৰৰ কাঠিত কুমেতি গৃহস্থ যায় ঘুমেতি আঠি ঘৰত নুন জালুক চাকৰি ওলাল বুঢ়া হলো হলো অকৰা ভাত খাই চকৰা সোণৰ নাঙৰ ৰূপৰ ভাত ৰাজা বেটাই ভাই হাল হিৰালে হাল বালা হিৰালে মই দিলা পাতে মহৰ মাক পাতলা তুলসী নদী ঘাটে বাহৰ পাত চিকি মিকি আমাক দিব শিকি শিকি বাহৰ পাত বকা বকা আমাক দিব টকা টকা গৃহস্থৰ মংগল হওক বল হৰি বল হৰি বল। এই মুহূৰ্তত আপোনাৰ অনুভৱৰ বিষয়ে কি ক'ব? পাম বুলি ভবা নাছিলোঁ। কলা আৰু আমি বহুত ভাল পাইছোঁ আৰু এইখিনিয়ে ক'বা আৰু বহুত আনন্দিত হৈছোঁ। দেখাই পেলাই ভাল লাগছি। হয় হয়, এইটো কি কৃষ্টি? এইটো আমাৰ অসমৰ হেৰি দৰঙীয়া কৃষ্টি, দৰঙীয়া কলা কৃষ্টি। কি নাম কি কয় এইটো? এইটো মহখেদা বুলি কয়। মহখেদা মহখুন্দা। অঁ, আমাৰ চেনেলৰ দৰ্শকসকলক পুনৰবাৰ এনেকৈ অলপমান নাচি দেখুৱাবলৈ কোৱাত নাচি দেখুৱালে। এই জগতে আমাৰ চেনেলৰ পৰিয়ালৰ তৰফৰ পৰা ছাত্ৰসকলৰ এই ঐকান্তিক প্ৰচেষ্টাৰ শলাগ লৈ অশেষ ধন্যবাদ জনাইছোঁ। পৰম্পৰাগতভাৱে চলি অহা এই মহোহো নৃত্যৰ ভালুকৰ চৰিত্ৰ ৰূপায়ণত ব্যৱহৃত
কলগছৰ শুকান পাতবোৰ অৰ্থাৎ লোচনীবোৰ এডাল এডালকৈ ৰছীৰে গুঠি যিটো সাজ পোছাক নিৰ্মাণ কৰি পৰিৱেশনৰ বাবে পিন্ধা হয়, সেই পোছাকটো সদশেষত এক মান্যতা অনুসৰি নদী বা পুখুৰীৰ পানীত উটুৱাই দিয়া হয়। শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ। পৰৱৰ্তী আন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে নমস্কাৰ।